নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম মিথুন ৰাশিৰ এপ্ৰিল, মে, জুন মাহৰ ৰাশিফল। মিথুন ৰাশিৰ জীৱনৰ এই তিনিটা মাহ কেনে যাব, কি সাৱধানতা অৱলম্বন কৰিব লাগিব, কি উপায় কৰিব লাগিব, আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। যিসকল মিথুন ৰাশিৰ জাতক জাতিকাই বেপাৰ বাণিজ্যৰ লগত জড়িত, তেওঁলোকৰ কাৰণে এপ্ৰিল মাহ বহুত উত্তম দেখা গৈছে। যিসকল জাতক জাতিকাই অনলাইন বিজনেছ, হাৰ্ডৱেৰ, ছফ্টৱেৰ আদিৰ লগত জড়িত, তেওঁলোকৰ বহুত উন্নতি হোৱা দেখা যায় এপ্ৰিল আৰু মে মাহত। কিন্তু মে মাহত নিজৰ স্বাস্থ্যক লৈ সাৱধান হ'ব লাগিব। এই তিনিটা মাহ আপোনাৰ ইনকাম বহুত উন্নতি হোৱা দেখা যায়। যদি আপোনালোকে শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট আদিত ইনভেষ্ট কৰিব খোজে, কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এই তিনিটা মাহত আপোনালোকক আৰ্থিক দিশৰ পৰা অধিক শক্তিশালী হোৱা দেখা যাব। চাকৰিত পৰিৱৰ্তন, বেপাৰ বাণিজ্যত উন্নতি। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে লাভ ৰিলেশ্যনত আছে, তেনেহ'লে এই তিনিটা মাহত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আপোনালোকৰ মনত কিছুমান আশংকা আহিব পাৰে, কিছু মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, আনকি কথা বতৰাও বন্ধ হৈ যাব পাৰে। গতিকে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। যিসকল মিথুন ৰাশিৰ জাতক জাতিকাই কোনো চৰকাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে, তেওঁলোকে 15 এপ্ৰিলৰ পৰা 15 মে'ৰ ভিতৰত অংশগ্ৰহণ কৰিব পাৰে। যদি কোনোবাই চৰকাৰী চাকৰিত এপ্লাই কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে 15 এপ্ৰিলৰ পৰা 15 মে' অতি উত্তম সময়। যিসকলে চৰকাৰী চাকৰি কৰি আছে, তেওঁলোকৰ ভাল নাম হোৱা দেখা যায়। যিসকল মিথুন ৰাশিৰ জাতক জাতিকাই নিজৰ কোনো কাম কৰিব খোজে, তেওঁলোকৰ বহুত উন্নতি হোৱা দেখা যায়। বন্ধু বান্ধৱীসকল, আপোনালোকে গায়ত্ৰী মন্ত্ৰ আৰু গণেশ পূজা কৰিলে উত্তম ফল লাভ কৰিব।